মুখত আল্লাহৰ নাম। আৰু এইদৰে ইউক্ৰেইনত প্ৰৱেশৰ বাবে সাজু হৈছে ৭০,০০০ লোক। হাতে হাতে তেওঁলোকৰ ৰাছিয়াৰ পতাকা লৈছে অত্যাধুনিক অস্ত্ৰ শস্ত্ৰ আৰু তাৰ পাছতেই দিছে যুদ্ধৰ হুংকাৰ। আল্লাহুৰ আকবৰ ধ্বনি দি ইউক্ৰেইনক দিয়া হৈছে পোনপটীয়া ভাবুকি। এইদৰে সমবেত হোৱা এই লোকসকলে স্পষ্ট ভাবুকি দিছে ইউক্ৰেইনক। জেলেনস্কিয়ে ক্ষমা বিচাৰক পুটিনৰ ওচৰত, অন্যথা পৰিস্থিতি ভয়ংকৰ হ'ব। এই দৃশ্য হৈছে চেচনিয়াৰ। ৰাছিয়াৰ অন্তৰ্গত চেচনিয়া এটা স্বায়ত্তশাসিত অঞ্চল আৰু এই চেচনিয়াৰ প্ৰায় ৯০% লোকেই হৈছে ইছলাম ধৰ্মাৱলম্বী। চেচনিয়াৰ এই মুছলিম যোদ্ধাসকল যুদ্ধত অতিকৈ পাকত আৰু নিপুণ। তেওঁলোক যথেষ্ট শক্তিশালী আৰু ৰাছিয়াৰ বিপদৰ সময়ত এইদৰে সমবেত হৈছে চেচনিয়াৰ এইসমূহ যুঁজাৰু। চেচনিয়াৰ নেতা ৰমজান কিদিৰভৰ নেতৃত্বত তেওঁলোক সাজু হৈছে আৰু তাৰ পাছৰ পৰিৱেশ এয়া। ভ্লাদিমিৰ পুটিনে যদি মাত্ৰ এটা নিৰ্দেশ দিয়ে, তেওঁলোকে সকলো কথা বাদ দি প্ৰৱেশ কৰিব ইউক্ৰেইনত। আৰু এইসমূহ যোদ্ধাই যদি ইউক্ৰেইনত প্ৰৱেশ কৰে, পৰিস্থিতি অতিকৈ ভয়াৱহ হ'ব। কিয়নো চেচনিয়াৰ এইসমূহ যোদ্ধা অতিকৈ ভয়ংকৰ, নৃশংস তথা নিৰ্দয় বুলি জনাজাত। আৰু এইসমূহ নেতাৰ হাততেই এতিয়া দেখিবলৈ পোৱা গৈছে অত্যাধুনিক অস্ত্ৰ শস্ত্ৰ আৰু বোমা বাৰুদ। ব্যুৰো ৰিপৰ্ট, টাইম 8।